প্ৰাচীন কালত আমাৰ ৰাজ্যখনত বিভিন্ন ৰজা মহাৰজাই শাসন কৰিছিল। সময়ৰ লগত সংগতি ৰাখি বিভিন্ন সময়ত বিভিন্ন নামেৰে জনাজাত আছিল। অৱশেষত আহোমসকলৰ ৰাজত্বকালত ৰাজ্যখনৰ নাম অসম হ'ল। এই কথাটো হয়তো আমি সকলোৱে জানো। কিন্তু আপোনালোকে জানেনে আমাৰ ৰাজ্যখনৰ নাম প্ৰথমতে প্ৰাগজ্যোতিষপুৰ, পিছলৈ কামৰূপ আৰু পৰৱৰ্তী কালত কিয় অসম নামেৰে জনাজাত আছিল? তেনেহ'লে জানো আহক বিভিন্ন সময়ত আমাৰ ৰাজ্যখনৰ কিয় ভিন্ন ভিন্ন নামেৰে জনাজাত আছিল। নমস্কাৰ বন্ধুসকল, মই নিকিতা বৰা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল হিষ্টৰিকেল টিভি অফ আছাম। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। পুৰণি কালত আমাৰ ৰাজ্যখনৰ নাম প্ৰথমে প্ৰাগজ্যোতিষপুৰ আছিল, যাৰ অৰ্থ হ'ল প্ৰাগ মানে পূৰ্ব বা আগৰ, জ্যোতিষ মানে গ্ৰহ বা নক্ষত্ৰ। হিন্দু শাস্ত্ৰৰ মতে সৃষ্টিৰ আদিতে ব্ৰহ্মাই হেনো এই ৰাজ্যতে বহি বিশ্বব্ৰহ্মাণ্ডৰ গ্ৰহ নক্ষত্ৰ আদি সৃষ্টি কৰিছিল। অৰ্থাৎ সৰ্বপ্ৰথমে জ্যোতিষশাস্ত্ৰৰ চৰ্চা এই ৰাজ্যতে হৈছিল। সেয়েহে এই ৰাজ্যখনৰ নাম প্ৰাগজ্যোতিষপুৰ হ'ল। প্ৰাগজ্যোতিষপুৰৰ পিছতে আমাৰ ৰাজ্যখনৰ নাম কামৰূপ নামেৰে জনাজাত হৈছিল। পুৰাণত আছে যে দক্ষ যজ্ঞত সতীয়ে দেহ ত্যাগ কৰাৰ পাছত মহাদেৱে ঘৈণীয়েকৰ মৰা শৱটো কান্ধত লৈ দেশে দেশে ঘূৰি ফুৰিছিল। সেই সময়তে কৃষ্ণই সুদৰ্শন চক্ৰৰ দ্বাৰা সতীৰ দেহৰ একোটা অংগক খণ্ড খণ্ড কৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে অসমতো পেলাইছিল। তাৰ পিছত মহাদেৱে এই ভূখণ্ডতে ধ্যানত বহে। মহাদেৱে ধ্যানত বহা দেখি দেৱতাসকলে ভয় খাইছিল আৰু কামদেৱক ধ্যান ভংগ কৰিবলৈ ইয়ালৈ পঠিয়াইছিল। কামদেৱ আহি মহাদেৱৰ ধ্যান কৌশলেৰে ভংগ কৰিলে, ফলত মহাদেৱে ক্ৰোধিত হৈ কামদেৱক ভস্ম কৰিলে। পিছত কামদেৱৰ পত্নী ৰতিদেৱে ইয়াত কামদেৱৰ পুনৰ জীৱন লাভৰ বাবে মহাদেৱক আৰাধনা কৰে আৰু কামদেৱে ইয়াত জ্বলি ভস্ম হোৱাৰ পিছতো পুনৰ জীৱন লাভ কৰাৰ কাৰণে আমাৰ ৰাজ্যখনৰ নাম কামৰূপ হৈছিল। পৰৱৰ্তী আহোম শাসন কালত আমাৰ ৰাজ্যখনৰ নাম অসম হয়। আহোমৰ বীৰ চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত আহোম ৰাজ্যখন স্থাপন কৰিছিল। আহোমসকলৰ ৰাজত্বকালৰ পৰাই অসম নামটো ব্যৱহাৰ হয় বুলি জনা যায়। আৰু আহোমসকলক বুজাবলৈকে এই শব্দটো অনা আহোমসকলে ব্যৱহাৰ কৰে বুলি পণ্ডিতসকলে কয়। এই সন্দৰ্ভত অনেক ব্যাখ্যা থাকিলেও আহোম শব্দটোৰ পৰাই যে অসম শব্দটো উৎপত্তি হৈছে এই কথা পণ্ডিতসকলে প্ৰায় একমত। ইংৰাজৰ শাসন কালত অসমক আছাম হিচাপে ব্যৱহাৰ কৰিছিল। ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে ক্ষমা কৰিব।